কেনেছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মানে ধ্ৰুৱজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আৰু মোৰ এই গছনিটো মানে গছনিকাটো কেনেকুৱা দেখিলে কওকচোন মানে কমেণ্টত জনাবচোন মোৰ গছনিকাটো কেনেকুৱা লাগিলে बेशरम आदमी আৰু মেইন টপিকলৈ আহোঁ এতিয়া আৰু আজি মানে মই গৈ আছোঁ আমাৰ ওচৰৰ মানে ওচৰ নহয় ইমানৰ দূৰে হয় আৰু তো গাঁওখনত মানে বিহু পাতিছে ভাবিছোঁ কি আপোনালোককো বিহু দেখুৱাওঁ কি কেনেকৈ বিহু পাতে নাপাতে সকলোবোৰ দেখুৱাম আৰু গৈ পাই লওঁ ন ত ব'লক গাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ একেবাৰে বিহুত লগ পাম আৰু ন এতিয়া লগ নাপাওঁ আৰু বিহু নেদেখেও কাৰণ মই আজি বিহুৱে দেখুৱাম আজি মই একো নলওঁ সেইটো কাৰণে কৈছোঁ ব'লক গাইজ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্রকৃতির বুকুরই ওই বসন্ত আহিলে ওই কুলিকে থেকে বিনা ধুলে গরো দিলে ওই পেপার নহতুলি ও বিহু বিহু লাগি
শুনিবৰ মন কাকলৈ কোন সমান নাচিবৰ মন আয়লৈ কোন সমান নাচোতে ঐ নিতমে ফাঁকি গাবনে মন শুনিবৰ মন মৰম লাগে কনে জান লাগে কনে মৰম লাগে কনে জান লাগে কনে বহাগলে বতৰত ও মোৰে তই কনে যদি নুবুজ মোকে কনে যদি নুবুজ মোকে কনে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে পাবিব কোনে নোখোৱা সমনীয়া মানুহে
তো ৰাইজ বিহু চাই কেনেকুৱা পালে মানে ভিডিঅ'টো অকণমান ডাঙৰ মানে দীঘল পাৰে তো আপোনালোকে মিলাই ল'ব আৰু এতিয়া ৰাতি 12টা বজাত আহি আছোঁ অকলশৰে পিছমানে গাড়ী এখন আহি আছে চাইকেল লৈ মানে বিহু চাব গৈছোঁ আৰু এতিয়া গৈ আছোঁ বলক গাইজ ভয় লাগিছে খুব মানে এইখিনি জেগাত মানে ভয় লাগে মোৰ কোনো মানুহ চানুহ নাই এতিয়া দেখিছে গাড়ী এখন দুখন আহি আছে ৰাতি যিহেতুকে 12টা বাজিছে তো বলক গাইজ আৰু ভিডিঅ'টো যদি ভাল পালে একো দেখাই নাই মই আগত কি আছে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি পাৰে শ্বেয়াৰ কৰি দিব আৰু আজিলৈ ইমানেই আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম জয় আই অসম জয় আই অসম